আছে ঠিক মূৰত ফেলে দিছা আমাৰ মানে গাঁৱত মানে প্ৰশ্ন সুধি পেলাই উত্তৰ কৰি পেলাই পইচা পাইব লাগে কি লেখা নাইছে কথা আছে তাতে কিন্তু আমি খেলবা গেলি 400 টকা জইন ফিজ আছে 400 টকা দিবা লাগবো আমি খেলবা যাবাই লাগবো কালি দেউলি খেলবা যামে হলি খেলবাই লাগবো পইচা পালি কি ওই নমুনা আজি আইব না নাই তিনটা আইছে ইয়াতে খেলা চলি আছে নেকি খেলা চলি আছে আহিছে নেকি আহিলা মোবাইলে 400 টাকাটো হাওক খোৱালো নেকি কোনো মানুহ নাই চিন্তা কৰিব নালাগে একদম পইচা পাবি তুমি চিন্তা নকৰিবি সকলো দৰ্শকক স্বাগতম জনাইছো আমাৰ এই লিগেল কেবিচিল আৰম্ভ কৰিম আমাৰ এই বিশেষ খেলখন সো খেলুৱৈসকল প্লিজ গেট ৰেডি তোমালোকক প্ৰথম প্ৰশ্নটো সুধিম তোমালোকে সাজুনে আৰম্ভ কৰিম আমাৰ এই বিশেষ খেলখন সো খেলুৱৈসকল প্লিজ গেট ৰেডি ডুপ্লিকেট স্যার দেন কোচ জগল বুক বা গেট রেডি করে বলিয়ে ভাই দেখ মনে মনে থাকে এক সালিয়া প্লেয়ারে তোমালোকক প্ৰথম প্ৰশ্নটো সুধিম তোমালোকে সাজুনে রেডি স্যার তে প্ৰথম প্ৰশ্ন হাগি উঠি কি কৰিব লাগে তোমালোকৰ স্ক্ৰিনত চাই লোৱা আৰু উত্তৰটো দিয়া মই অপচন কেইটা দি দিছো পানী মাৰিব লাগে সাফা কৰিব লাগে একো কৰিব নালাগে আৰু ইয়াৰে এটাও নহয় দুটা লাইফলাইন থৈছো প্ৰথম লাইফলাইনটো হৈছে ফোন যোগে তোমালোকে প্ৰশ্নৰ উত্তৰ দিব পাৰিবা বুইছা আৰু সেকেন্ডটো আছে 50-50 অপচন মূল্যটো হল কিমান আছিল নহয় 2.5 টকা দি দিছো 2.5 টকা ঠিক আছে আমি 50-50 লম অপশন নম্বৰ 3 আৰু 4 টো গুছি যাব মানে নিহুৱা হ'ব বাকি দুটাৰ পৰা তোমালোকে এনসাৰটো বাছি উলিয়াব লাগিব আৰু উত্তৰটো কৈ দিবা মই জানো পানী মাৰবা লাগি তোমালোকৰ উত্তৰটো একেবাৰে শুদ্ধ তোমালোকে জিতিলা 2.5 টকা আমাৰ সেকেন্ড প্ৰশ্ন ইংলিছত এনৰ পিছত কি আখৰ আহে অপচন মৰিয়া তোমালোকৰ স্ক্ৰিনৰ সন্মুখত চাই লোৱা অপচন এ এফ অপচন 2 এন অপচন 3 জি অপচন 4 1 আৰু 2 দুয়োটা হেই ফোন কৰিম দে ফোন হে ৰ কাক কৰবা লাগে তুহু যাক নাম দিছিলি মই নাম কেইটা এতিয়া মাতি দি আছো তোমালোকৰ স্ক্ৰিনৰ সন্মুখতো আছে নাম কেইটা চাই লবা নিংনি খুচৰা আৰু বলভদ্ৰ তোমালোকে এই তিনিজনৰ যাকে ফোন কৰা তাকে কৰি লবা পাৰবা নিংনি দুটো সুৰজিত টিচন মাষ্টৰে তাকে টিচন মাষ্টৰ হৈ তাক কৰি না তাকে ফোন কৰবা লাগব নিংনিৰ ফোনটো লগাই আছো মই এতিয়া आओ पैसा नहीं नमूना तो मोबाइल कौन सा नहीं आप ना जाए क्यों बोल रहे हाँ तू ना पैसा नहीं तू हाथ दिशो फोन से जुड़ी मिस्टर निंगनी मैं लीगल के विषय पर धीरेश्वर बच्चन ने कलु हेलो কক শুনা পাইছো কক তোমাৰ একমাত্ৰ হয় হয় লিগেল কে বিছে তোমাৰ একমাত্ৰ ছাত্ৰৰ দেউতাকে বিপদত পৰিছে এতিয়া তুমি উত্তৰটো দিব লাগিব ঠিক আছে মই ফোনটো দি আছো প্ৰশ্নটো তেওঁলোকে কৈ দিব লিগেল কে বিছে হিয়া লিগেল কে বিছে কিয় বইলাং নেকি চন 1 আৰু 2 দুটা এন হ'ব না এন কিন্তু ফুল হৰি কিন্তু চাবি
তোক ছোৱালীটোক টিউচন কৰবা আহিলে কিন্তু চাৰ এইটো কিন্তু আজিৰ পৰা মনত ৰাখবি উত্তৰটো এনে হ'ব কি কলি এনে নহ'লে কি তোৰ ছোৱালী কি টিউচন শিকাব মোক চাহ নুখুৰা হ'ব হ'ব মই চাহ নাখাওঁ মই টিউচন শিকাব নাযাওঁ তোৰ ছোৱালী মোক খুৱাই থাকক হ'ব ৰাখ ফোন ৰাখ টিউচন শিকাবা তুই সি মাষ্টৰ উঠাইছে নাংগে শিকাবা নাইবি আজিৰ পৰা তুই নাংগে নালগে বোলো নাইবি প্ৰশ্নৰ উত্তৰটো আমি লক কৰি যাওঁ মোবাইল জি লক কৰ দো তোমালোকে একেবাৰে শুদ্ধ উত্তৰ দিছা ক'ত গেলে আৰু ই পতাত যেন চাং বা ঘেৰ গুচিয়ে গেল কিজানি গমেই নাপালো এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল এনেধৰণৰ পৰীক্ষাত পাছ কৰিব লাগিলে কি কৰিব লাগে অপশনবোৰ তোমালোকৰ স্ক্ৰীনৰ সন্মুখত চাই লোৱা প্ৰথম অপশন ফাংচন চাব লাগে দ্বিতীয় অপশন নকল কৰিব লাগে তৃতীয় অপশন কিতাপ পঢ়িব লাগে আৰু চতুৰ্থ অপশন এইকেইটা তাৰ মানে এটাও নহয় উত্তৰটো দি দিয়া নকল কৰিব লাগে ঠিকে উত্তৰ দিছা ঠিক কৈছা আমাৰ কেবিচিৰ কি জানা না নাই ফুল মিনিংটো কুকুৰ বিশ্ৰা কোম্পানী তুহান তুহু নহলে কুকুৰ তুহু গোটেই এটাই নকল কৰিব লাগে পৰীক্ষায় তুহা পইচা লাগে 1 টকা এটাও নিদু তুহেৰে পৰা যা মই ইলেকশ্যনত উঠছো আৰু আপোনালোকে লাগি দিব লাগিব কিন্তু দেই ৰাইজ নমস্কাৰ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক সাবস্ক্রাইব আৰু শেয়ার আৰু ঘণ্টা টিপিব নমস্কাৰ